Hello guys, good morning and welcome to my YouTube channel. নমস্কাৰ সকলোকে মই ৰীমা তৃষ্ণাই আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আন এটি ভিডিঅ' আজিৰ ভিডিঅ'টোত দেখাম মই যে শ্বুটিঙত যাম এখন শ্বৰ্ট ফিল্মৰ কাৰণে আৰু এই ফিল্মখন মানে ক'ত শ্বুটিং হ'ব আৰু কেনেকুৱা হ'ব বিহাইণ্ড দ্য স্ক্ৰীন সকলো আপোনালোকক দেখুৱাব চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভাল পাব আৰু মই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব পাৰিব তেন্তে আহক পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ গাইজ মই শ্বুটিং আহি পালোঁ ঠাইখিনি ইয়াত আমি শংকৰদেৱ কলাক্ষেত্ৰৰ ওচৰত শিল্পগ্ৰামত আছোঁ আৰু ইয়াতে আমাৰ শ্বুটিং ষ্টাৰ্ট হৈ আছে পাইছো কিয় নাপাম আমাৰ ঘৰত পঢ়ি না হেল্ল' গাইজ আমাৰ শ্বুটিং চলি আছে আৰু আমি কিমানখিনি পাৰোঁ কৰি আছোঁ অকণমান কষ্ট হৈছে বহুত ৰ'দ আৰু মোৰ ফ্ৰেণ্ডবিলাক আছে ইয়াৰ ৰিয়ান কোৱা এতিয়া চ' হাই গাইজ তো আমাৰ এতিয়া শ্বুটিং চলি আছে আপোনাৰ এই কলাক্ষেত্ৰৰ কাষতে গুৱাহাটী পাঞ্জাবাৰী ৰোড তো এইটো ৰীমাৰ আচলতে এইটো ৰীমাৰ ব্লগ হয় তো ৰীমাক ছাপৰ্ট কৰিব ইউটিউব চেনেলটো বহুত তাইও আমাৰ লগত বহুত দূৰৰ পৰা আহি কিনে ইয়াতে শ্বুট কৰিবলৈ আহিছে আৰু আমাৰ এইটো ক্ৰু মেম্বাৰ আমি বেছি মানুহ অহা নাই যিহেতু এতিয়া মহামাৰীৰ যুগ চলি আছে সেইকাৰণে যিমান কম সময়ৰ ভিতৰত আৰু যিমান কম মানুহৰ ভিতৰত পাৰোঁ সেই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ তো তাৰ কাৰণে আমাৰ এককেইজনী এই মধুস্মিতা আৰু এইটো হ'ল সীমান্ত আজি ইয়াৰ স্ক্ৰিপ্টখনে কৰি আছোঁ বিশেষকৈ আৰু আমাৰ এইটো দীপজ্যোতি শইকীয়া আমি গৰমত বহুত গৰম লাগিছে আজি বহুত গৰম দিছে কালি ঠাণ্ডা আছিলে আজি অকণমান গৰম হৈছে
না লজ্জা সালা লাষ্টটো মিনি দিয়া তোমাকতো কেম্বা দেখিয়া কি লেপটিলে চশমা মাৰি তো গাইজ আজি আমাৰ শ্বুটিং ইমানেই আছিল চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু অলপ অলপ চলি আছে বাৰু হেল্ল' ফ্ৰেণ্ডছ আজি মই শ্বুট কৰি কিনে বহুত ভাল লাগিছে প্লাছ ইমানবোৰ ফ্ৰেণ্ডৰ মাজত একেলগে কৰিছে আৰু গোটেইকেইটা ইমান ফ্ৰী বহুত ভাল লাগিছে আজি শ্বুট হয় বহুত ভাল লাগিছে আৰু এতিয়া অকণমান বতৰটো ঠাণ্ডা কৰিছে ন সেইকাৰণে বহুত ভাল লাগিছে আৰু এতিয়া আমি আমাৰ ভিডিঅ' শেষ মানে শেষৰ পিনে আগবাঢ়িছে আৰু অকণমান আছে কিবা সেইটো শেষ হ'লে শেষ হয় আৰু আমি এতিয়া ঘৰত যাব পাৰিম আৰু আশা কৰিছোঁ মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম ভিডিঅ'টোত আপোনালোকে চাব আৰু ভাল পালে নিশ্চয় জনাব আমাক আজিলৈ আহোঁ বাই বাই লাভ ইউ